নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে, ভালে থাকক আৰু মোৰ ভাল, আপোনালোকৰ ভালে থাকক। আৰু বেঙাল বন্ধুসকল, গোবিন্দপুৰ অৰুণোদয় ক্ৰিয়া গ্ৰাম্য বিকাশ সংঘৰ সৌজন্যত ৰঙালী বিহুখনি ভিডিঅ' আপোনালোকলৈ দেখাবলৈ বিচাৰিছোঁ। তাত গৈছিলোঁ মই আৰু অতুল পাচনি ডাঙৰীয়া, মোৰ বন্ধু কুটুম, আমি একেলগে চাৰিজনে ওলাই গৈছিলোঁ। তাতে বহুত ভাল লাগিলে, সেই গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। মই ভিডিঅ' কৰা মানুহ, ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰোঁ, সেই গতিকে অকণমান ক্লিপ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক, নিশ্চয় ভাল পাব। আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিছোঁ অসমৰ মঞ্চৰ সফল অভিনেতা তথা নিজৰ বলিষ্ঠ পদক্ষেপ, নিজৰ বলিষ্ঠ অভিনয় সকলোৰে হৃদয় জোকাৰি যোৱা স্বনামধন্য জনপ্ৰিয় কৌতুক অভিনেতা মাননীয় অতুল পাচনি দেৱ।